নমস্কাৰ, মোৰ নাম গৰিমা শৰ্মা। মই পিংকিছ ফাউণ্ডেশ্যনত এজ প্ৰজেক্ট মেনেজাৰ কৰি আছোঁ। আমাৰ পিংকিছ ফাউণ্ডেশ্যন 2017ৰ পৰা মেনষ্ট্ৰুৱেল হাইজিন আৰু হেল্থৰ ওপৰত কাম কৰি আছে। আৰু আমাৰ ইয়াৰে এটা খুব স্পেচিয়েল ইনিচিয়েটিভ পুণ্য কলশ যোৱা বছৰ 2024ৰ পৰা আমি এভৰি মান্থ এটা ড্ৰাইভ কৰি আছোঁ। আৰু আমাৰ কাৰণে আজি বিৰাট স্পেচিয়েল মুমেণ্ট হয়, কাৰণ আমাৰ নৰ্থ ইষ্টত অসমত এইটো এটা ফাৰ্ষ্ট ড্ৰাইভ যোনটো আমি ইয়াতে কৰি আছোঁ। আমাৰ হোৱাটছআপত এটা সৰু গ্ৰুপ আছে 50জনীয়া। তেওঁলোকে প্ৰত্যেকজনে এভৰি মান্থ 200 টকাকৈ ডনেট কৰে, আৰু সেই ডনেশ্যনেৰে আমি এভৰি মান্থ এটা ড্ৰাইভ কৰি আহি আছোঁ। আজি আমি ইয়াতে আনন্দ গোৱালা তেখেতক আমি ট্ৰাইচাইকেল এখন দিয়ালোঁ। আৰু আজি এই নিউজ এই আপোনালোকৰ জৰিয়তে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ এই ইনিচিয়েটিভ পুণ্য কলশক যেন আপোনালোকে সকলোৱে জইন কৰক, আৰু এই ইনিচিয়েটিভ যেন আমি সকলোৱে একেলগে আগবাঢ়ি লৈ যাব পাৰোঁ। মই গুৱাহাটীত থাকোঁ। এবাৰ মই ধেমাজিলৈ বিহুত আহোঁতে দেখিছিলোঁ এই মানুহজন ৰাস্তাত বগুৱা বাই গৈ আছে। তেতিয়া মোৰ বন্ধু চেনাই মোৰ লগত আছিলে। মই তাক সুধিলোঁ যে মানুহজন কিয় এনেকৈ আছে। তেতিয়া কৈছে যে মানুহজনক পলিঅ' হৈছিল। পলিঅ' হোৱাৰ পিছত আগতে কাম কৰিছিল, ৰঙৰ কাম কৰিছিল, কিন্তু পলিঅ' বেছি হৈ যোৱাৰ কাৰণে তেওঁ লাষ্টত খোজকাঢ়িব নোৱাৰা হ'ল। এতিয়া তেওঁ ভিক্ষা খুজি খায়। তো মই কেনেকৈ সহায় কৰিম তেওঁক বহুত দিনৰ পৰা ভাবি আছিলোঁ। ময়ো গুৱাহাটীত পথৰ জীৱ জন্তুৰ লগত জড়িত, গতিকে তাৰো বহুতখিনি কাম থাকে, খৰচ থাকে। তো মই নিজে একো কৰিব পৰা নাছিলোঁ। সেইখন সময়তে মই গৰিমা শৰ্মাক লগ পালোঁ। তেওঁ পিংকিছ ফাউণ্ডেশ্যন দিল্লীৰ NGOটোৰ তেওঁ অসমক প্ৰতিনিধিত্ব কৰে। গতিকে তেওঁক মই সুধিলোঁ যে পিংকিছ ফাউণ্ডেশ্যনে কিবা এটা হেল্প কৰিব নেকি। তো অৱশেষত গৰিমা শৰ্মাই পিংকিছ ফাউণ্ডেশ্যনৰ লগত কথা পাতি আমাক এই ট্ৰাইচাইকেলখন স্পনচৰ কৰাই দিলে। গতিকে আজি মোৰ খুব ভাল লাগিছে, তেওঁক আমি ট্ৰাইচাইকেলখন দিব পাৰিছোঁ, আৰু কাইলৈৰ পৰা তেওঁ মাটিত বগুৱা বাই ঘূৰি ফুৰিব নালাগে। আৰু মই অসম চৰকাৰ আৰু ধেমাজি প্ৰশাসনক এটাই অনুৰোধ কৰোঁতে, যিটো অস্বাস্থ্যকৰ এটা পৰিৱেশত আছে এই পৰিত্যক্ত এটা ঘৰৰ ভিতৰত, সেই অৱস্থাটোৰ পৰা তেওঁক অন্ততঃ স্বাস্থ্যৱান মানুহ থাকিব পৰা এটা পৰিৱেশ আপোনালোকে দিয়ক। সেইটো মোৰ ফালৰ পৰা আপোনালোকৰ অনুৰোধ থাকিল, কাৰণ প্ৰত্যেকটো জীৱৰে মূল্য আছে পৃথিৱীত, আৰু প্ৰত্যেকৰে এটা স্বাস্থ্যসন্মত অৱস্থাত থকাৰ অধিকাৰ আছে। তো যিহেতু তেওঁ পৰা নাই, প্ৰশাসনৰ দায়িত্ব, এইটো চৰকাৰৰ দায়িত্ব, আৰু আমি যিখিনি পাৰোঁ আমাৰ দায়িত্ব তেওঁক সহায় কৰিব পাৰে। গতিকে আজি তেওঁক আমি বহুতখিনি খোৱা বস্তু আৰু কাপোৰো দিছোঁ, কিন্তু সদায় এনেকৈ আমি পাৰ্চনেলি যোগাই থকাটো সম্ভৱ নহ'ব। গতিকে এইটো আমাৰ প্ৰশাসনে যদি এটা ষ্টেপ লয়, এইটো আমাৰ খুব ভাল হ'ব তেওঁৰ কাৰণে। আৰু মই